আজি আমাৰ বিনেশ্বৰ ব্ৰহ্ম ইঞ্জিনিয়াৰিং কলেজত DICC কোকৰাঝাৰ আৰু বিনেশ্বৰ ব্ৰহ্ম ইনকিউবেশ্যন চেণ্টাৰ লগ হৈ তিনিদিনীয়া মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ ট্ৰেইনিং লোৱা হৈছে। এই ট্ৰেইনিঙত নিজে নিজৰ ওপৰত সেল্ফ ৰিলায়েঞ্চ আত্মনিৰ্ভৰ কেনেকৈ কৰিব পাৰে তাৰ বিষয়ে তিনিদিন ট্ৰেইনিং লোৱা হ'ব। তাৰপিছত এই ট্ৰেইনিঙৰ পাৰফৰ্মেঞ্চ মৰ্মে পাৰ্টিচিপেণ্টবিলাকক চাৰ্টিফিকেট ইছ্যু কৰা হ'ব। সিহঁতে পিগাৰী ভেটেনাৰীৰ পৰা ভেটেনাৰীৰ প্ৰফেচাৰ মাতিছোঁ আৰু পিগাৰীৰ সেই ভেটেনাৰী আহিব। আপোনাৰ ফাইনেন্সৰ পৰা বেংকৰ এজন মাতিছোঁ, এক্সপাৰ্ট মাতিছোঁ। তেনেকুৱা প্ৰত্যেকটা বিভাগৰ মাতিছোঁ ইয়াতে মতা হৈছে। গতিকে তেনেকুৱা দি প্ৰত্যেকৰ যিবিলাক এই স্কিমটো কেনেকৈ আগুৱাই লৈ যাব পাৰোঁ তেখেতসকলৰ প্ৰশিক্ষণবিলাক দি দিব। আৰু ইয়াৰ পৰা বিনেশ্বৰ ব্ৰহ্ম ইঞ্জিনিয়াৰিং কলেজৰো দুজন আছে, যেনেকৈ মেডালচন নহেংকক তেখেতেও দি দিব ইয়াতে। আমি এখেতসকলক খোৱা লোৱাৰ ব্যৱস্থা দি দিছোঁ। মেইনটোতো খোৱা লোৱাৰ ব্যৱস্থাই অহা যোৱাৰ ব্যৱস্থা একো কৰা নাই। ওচৰৰেতো এখেতসকল, গতিকে মেইনটো খোৱা লোৱাৰ ব্যৱস্থাই ইহঁতক কৰা হৈছে। যোৱাকালিলৈকে 50জনকে মাতিব দিছিলে, এতিয়া ৰাতি 12টাত আকৌ মেছেজ আহিলে এতিয়া 70জনকে মাতিব দিছে। কিছুমান যদি ইয়াতে 50জনৰ পিছতো আহিছে না আমি কল নকৰা কৰি তেখেতসকলকো ইয়াত ট্ৰেইনিং কৰিব দিছোঁ। এতিয়া 60 হৈছে। এইটো আপোনাৰ এটা গ্ৰুপততো তিনিজন হ'ব। আপোনাৰ 15টা গ্ৰুপমান হৈ যাব ইয়াতে। তিনিদিন নৱেম্বৰৰ 20 তাৰিখলৈকে চলিব। এইফালে আমাৰ গভ হায়াৰ ছেকেণ্ডাৰী স্কুলতো তাত আপোনাৰ ফিচাৰিজ এগ্ৰিকালচাৰ চলি আছে। আমাৰ DICCৰ CHD কেম্পাছত চলি আছে আদাৰ্ছটো, আৰু ইয়াতে ভেটেনাৰীটো আৰু অহাকালিৰ পৰা ফিচাৰী চলিব। এইটোৱে।